এই মুহূৰ্তত দৰংবাসীৰ বাবে লৈ আহিছোঁ এটা ভাল খবৰ। বহু প্ৰতীক্ষাৰ অন্তত দৰঙৰ এটা মূল সমস্যা সমাধান হোৱাৰ দিশত। 4 লেনযুক্ত সেউজ বাইপাছ। কাইলৈ মঙলদৈত উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পুনৰ দৰংবাসীৰ বাবে লৈ আহিছোঁ এটা ভাল খবৰ। বহু প্ৰতীক্ষাৰ অন্তত দৰঙৰ এটা মূল সমস্যা সমাধান হোৱাৰ দিশত। 4 লেনযুক্ত সেউজ বাইপাছ। কাইলৈ মঙলদৈত উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ব্যুৰ' ৰিপৰ্ট দৰং লাইভ। আমাৰ জিলাখনৰ কাৰণে এটা খুব সুখবৰ। 1983 চনত আমাৰ জিলাখন দৰং জিলা গঠিত হয়। তাৰ আগতে আমাৰ দৰং জিলা, শোণিতপুৰ জিলা আৰু ওদালগুৰি জিলা, তিনিখন জিলা মিলাই দৰং জিলা আছিল। আৰু ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ মঙলদৈ, আমাৰ মঙলদৈৰ এটা ঐতিহ্য আছে। আৰু বৰ্তমান আমি যিসকল মঙলদৈৰ আৱাসী আছোঁ, আমাৰ যথেষ্ট সমস্যা। যেতিয়া আমি মঙলদৈ টাউন পাৰ হ'বৰ কাৰণে আজিৰ দিনত, তেতিয়া যোৱাকালি মই নিজে জুখি চাইছোঁ, প্ৰায় 45 মিনিট লাগে মঙলদৈ টাউনখন পাৰ হওঁতে। কাৰণ ইয়াতে গুৱাহাটীৰ পৰা তেজপুৰলৈ আৰু ইফালে ইটানগৰ, অৰুণাচল বিভিন্ন ধৰণৰ গাড়ী চলে আৰু ডাঙৰ ডাঙৰ ট্ৰাকবিলাক চলে। আমি হাইৱে পাৰ হ'ব নোৱাৰোঁ, বিভিন্ন ধৰণৰ সমস্যা আছিল। আৰু সেইখিনি সময়তে আমাৰ বহুদিনীয়া এটা আশা আছিল মঙলদৈবাসী, দৰং জিলাবাসীৰ, যে আমাৰ বাইপাছটো নিৰ্মাণ হ'ব লাগে আৰু বিশেষকৈ বাইহাটা-চাৰিআলিৰ পৰা তেজপুৰলৈ 4 লেন হ'ব লাগে। অসমৰ নহয়, গোটেই ভাৰতবৰ্ষৰ প্ৰায়বিলাক ৰাস্তাই 4 লেন হৈছে। গতিকে আজিৰ এইখিনি সময়ত আমাৰ কেইবাগৰাকীও সাংসদ পাৰ হৈ গ'ল। আমাৰ বৰ্তমানৰ সাংসদগৰাকী দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতৰ চেষ্টাত তেখেতে লোকসভাতো তেখেতে যথেষ্টখিনি কথা উত্থাপন কৰিছে। আমাৰ এই বাইপাছটো অহাকালি নিৰ্মাণ হ'ব। আমাৰ কেন্দ্ৰীয় চৰকাৰৰ যিগৰাকী মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়া, তেখেতে ভাৰ্চুৱেলি এই আধাৰশিলা স্থাপন কৰিব। আৰু লগতে আমাৰ বিভিন্ন কাৰ্যসূচীত, আমাৰ জিলাখনৰ বহুখিনি উন্নয়নমূলক কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰীগৰাকী আমাৰ মাজলৈ আহিব। আমাৰ জিলাখনৰ কাৰণে এটা সুদিন। আৰু কিছু দাবী আমাৰ আছে। আমাৰ জিলাখনত আৰু কিছু কাম আমাৰ কৰিবলগীয়া আছে। আৰু বিশেষকৈ আমাৰ জিলাখন এখন ঐতিহাসিক জিলা হ'লেও বৰ্তমান আমাৰ জিলাখন এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট, আকাংক্ষিত জিলা। গতিকে আমি অসমৰ অন্যান্য জিলাৰ তুলনাত কিছু পিছ পৰি আছোঁ। সেইটো চৰকাৰীভাৱে চিহ্নিত হৈছে। সেই আকাংক্ষিত জিলা হিচাপত, এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট হিচাপত আমাৰ যিখিনি লাগতিয়াল কথা বতৰা আছে, সেইখিনি ক্ষেত্ৰত অহাকালি মুখ্যমন্ত্ৰী মহোদয়ক মই এখন মেমৰেণ্ডাম দিম। তাতে আমি দৰং জিলা বা আমাৰ মঙলদৈৰ যিখিনি সমস্যা আছে, সেই সমস্যাখিনিৰ বিষয়ে অৱগত কৰিম। আৰু যিহেতু চৰকাৰ আমাৰ বৰ্তমান বিজেপি দলৰ চৰকাৰ চলি আছে আৰু মই কংগ্ৰেছ দলৰ বিধায়ক, গতিকে বিধায়ক হিচাপে মই মঙলদৈৰ যিখিনি সমস্যা তেওঁলোকৰ ওচৰত উত্থাপন কৰিম। আৰু সেইটো মই ডাঠ কৰি কৈছোঁ যে মই যিখিনি সমস্যা মই অনুভৱ কৰিছোঁ যে এইখিনি আমাক লাগে, যদিও মই এগৰাকী কংগ্ৰেছৰ বিধায়ক, সেইখিনি মই সজোৰে মই উত্থাপন কৰিম। আৰু মই আশা কৰিছোঁ যে আপোনালোকৰ চেনেলবিলাকৰ যোগেদি সেই সমস্যাখিনি আপোনালোকে ৰাইজক অৱগত কৰিব, চৰকাৰক অৱগত কৰিব। আৰু চৰকাৰী পক্ষৰ যিসকল লোক আছে তেওঁলোককো আহ্বান জনাম যে আমাৰ দৰং জিলা আৰু সদৰ ঠাই মঙলদৈৰ স্বাৰ্থত, জিলাখনৰ স্বাৰ্থত মই যিখিনি দাবী কৰিম সেইখিনি যাতে পূৰণ কৰে।